জ্ঞানৰ আনন্দই নিজৰ আত্মাক তৃপ্তি দিয়ে, ৰঘুনাথ চৌধাৰীদেৱে কৈছিল। আদৰ্শ শিক্ষক সেইসকল যিসকলে শিক্ষাৰ্থীক চিন্তা কৰিবলৈ শিকায়, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে কৈছিল। যি নিজস্বক হেৰুৱাই তেওঁ সকলো হেৰুৱায়, মহাত্মা গান্ধীয়ে কৈছিল। অভাৱ, দৰিদ্ৰ আৰু বৈষম্যৰ মাজত কোনো গণতন্ত্ৰ সৰহকাল তিষ্ঠি থাকিব নোৱাৰে, জৱাহৰলাল নেহৰুৱে কৈছিল। আশা আছে বাবেই পৃথিৱীখন বৰ ধুনীয়া, হেম বৰুৱাই কৈছিল। বিৰহৰ এটোপাল চকুলো মিলনৰ হাজাৰ আনন্দতকৈ মহান, সুমাৰ। মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানেই ভাবিবলৈ শিকে, জৱাহৰলাল নেহৰুৱে কৈছিল। অকণমান সাহসৰ অভাৱতেই পৃথিৱীৰ বহুতো প্ৰতিভাৰ অপচয় ঘটে, ছিডনীয়ে কৈছিল। যাৰ দুই চকু নাই তেওঁ অন্ধ নহয়, যিজনে নিজৰ দোষ ঢাকি ৰাখি আনৰ দোষ খুচৰি ফুৰে তেওঁৱেই প্ৰকৃত অন্ধ, মহাত্মা গান্ধীয়ে কৈছিল। শক্তিশালী হোৱা কিন্তু অহংকাৰী নহবা, দয়ালু হোৱা কিন্তু দুৰ্বল নহবা, কাৰণ অহংকাৰ আৰু দুৰ্বলতাই হ'ল ধ্বংসৰ মূল কাৰণ, চাণক্যই কৈছিল।